নমস্কাৰ। মই জানুৱাৰী 3 তাৰিখে এটা ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো আছিলে যে মোৰ ভণ্টিৰ অসুখ আছিলে। অসুখ মানে অলপ ডাঙৰেই আছিলে, চিৰিয়াছ আছিলে। তেজৰ প্ৰয়োজন আছিলে, যিহেতু কৈছিলোঁ নগাঁও মহখুলি চিভিল হস্পিটেলত ভৰ্তি হৈ আছিলে। অ' নিগেটিভ তেজৰ প্ৰয়োজন হৈছিলে আৰু বহুত চেষ্টা কৰিছিলোঁ। তাতো নগাঁৱত প্ৰথমতে পোৱা নাছিলোঁ। তাৰপিছত মই ঘৰতে আছিলোঁ, দেউতাই মোক ফোন কৰি কৈছিলে কোনোবাই দিব পাৰে নেকি, অলপ চাচোন। মই পিছত দুই এজনলৈ কল কৰাৰ পিছত সঁহাৰি পোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ ভিডিঅ' এটা বনাই মই ভিডিঅ' এটা আকাৰে মই সকলোকে জনাওঁ, বা ফেচবুক বা ইউটিউবৰ মাধ্যমেৰে মই জনাইছিলোঁ। তাৰপিছত বহুতে বা মোক তেতিয়া কণ্টেক্টো কৰিছিলে যে তেজ পাইছেনে নাই পোৱা। তাৰপিছত কিছুমানে কৈছে নাই পোৱা বা মোৰ নহয় অ' নিগেটিভ, পাৰিলে মই সহায় কৰিম, তেনেকৈ আৰু বহুতে কৈছে, কিছুমান দিবলৈ ৰেডিও আছিলে। তাৰপিছতে সেই মুহূৰ্তত গৈ মই চবৰে সঁহাৰি জনোৱাৰ বাবে অলপ পিছত ফোন আহিলে, টেষ্টটো পালোঁ বাৰু। তাৰপিছত মোৰ ভণ্টি বৰ্তমান সুস্থই। আৰু এতিয়া বহুতে গম পায়, বহুতে জানে যে মানে মই এনেকুৱা এটা ভিডিঅ' দিছিলোঁ, তাৰপিছত কিবা হৈছে। আৰু সেইবাবে মই জনাব বিচাৰিছোঁ যে ভিডিঅ'টোৰ দ্বাৰা যিসকলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে তেওঁলোকক জনাব বিচাৰিছোঁ মোৰ ভণ্টি বৰ্তমান সুস্থ। আৰু 3 জানুৱাৰীতে দিছিলোঁ ভিডিঅ'টো। আৰু ইমান দিন দিয়া নাছিলোঁ, এটাই কাৰণটো আছিলে মোৰ ভণ্টি অলপ বেছি চিৰিয়াছ হৈ গৈছিলে। আৰু তেতিয়া মই জনাব বিচৰা নাছিলোঁ যে ভণ্টি ভাল হৈ গ'ল বুলি। আৰু এতিয়া বৰ্তমান সুস্থিৰেই। আৰু তাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ, যিসকলে মোক সহায় কৰিছিলে আৰু ফোনযোগেও মোক বুজনি দিছিলে কি কৰিব লাগে, কি কৰিব নালাগে। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, সকলোৱে গম পাইছে, সকলোৱে সঁহাৰি দিছে। বৰ্তমান ভণ্টি সুস্থ। আৰু ভিডিঅ'টো মানে এইটো কাৰণে বনাইছোঁ যাতে আপোনালোকেও জানক, যাতে মোৰ ভণ্টিৰ যিটো মই অসুখ হোৱাৰ কাৰণে মই ভিডিঅ'টো দিছিলোঁ, তাৰপিছতনো কি হৈছে বহুতে জানিব বিচাৰে, তাৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু সকলোৰে পুনৰবাৰ ধন্যবাদ। আৰু মোৰ ভণ্টি বৰ্তমান সুস্থ হ'ল আৰু আপোনালোকৰ আশীৰ্বাদত ভালে আছে। ধন্যবাদ।